এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি লক্ষী পূজা উপলক্ষে মই ভিডিঅ' এটি বনাম আৰু আপোনালোকৰো নিশ্চয় খবৰ ভালে। আৰু লক্ষী পূজাত ব্ৰত আছেনে আপোনালোকে? আৰু যিসকলে ব্ৰত আছে সেইসকলে নিমখ নাখাব আৰু ময়ো নিমখ নোখোৱাকৈ অকণমান বুট খাব ধৰিছোঁ। যিহেতুকে চাগু বা কিবা কিবি খাব পাৰি, মই বৰ্তমান একো খোৱা নাই আৰু তেনেদৰে আছোঁ। আৰু প্ৰথমে ৰাতিপুৱা উঠি আপোনালোকে কি কৰিলে বা কৰা নাই যদিও আপোনালোকে কৰিব পাৰিলে হয়। মই কিন্তু কোৱাত দেৰি হ'ল। আচলতে মই যোৱাবাৰ এটি ভিডিঅ'ত দেখুৱাইছিলোঁ। আপোনালোকে তামৰ পাত্ৰ এটাত লৈ অকণমান হালধি দি চাৰিও দিশকেইটাত পানী ছটিয়াই ল'ব প্ৰথমে। সেইখিনি কৰিলে লক্ষী সঁচাকৈ সন্তুষ্ট হয় আৰু সন্ধিয়া দুৱাৰখন খুলি থ'ব। আৰু ঠিক তেনেকৈ মই যিখিনি কৰোঁ সেইখিনিহে কৈছোঁ আপোনালোকক। আৰু এনেকুৱা নহয় কোনো দিহা দিয়া নহয়। আজি যিহেতু চন্দ্ৰগ্ৰহণো আচলতে, তথাপিও আমাৰ ইয়াত অসমত এনেকৈ নপৰে বুলি কৈছে, একো প্ৰভাৱ সিমান নপৰে। আৰু যিদিন হওক সন্ধিয়া লক্ষী পূজা আৰম্ভ হ'ব আৰু আমি উৰুলিৰে আমি লক্ষীক আৰাধনা কৰিম। আৰু আচলতে লক্ষী পূজাত টিলিঙা বজাব নাপায় আৰু সেয়েহে লক্ষীক আজি আৰাধনা কৰোঁতে মই গোটেইখিনি দেখুৱাই নাথাকোঁ। সন্ধিয়া আমি ৰাজহুৱাভাৱে লক্ষী পূজাখন অকণমান পাঠ হ'ব, তাত আমি দেখুৱাম আৰু আপোনালোকে দেখিবলৈ পাব আকৰ্ষণীয় বস্তু। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টি চাই থাকিব। আৰু মই যদি আগতে কৈ দিওঁ আপোনালোকৰ মানে মোৰ ভিডিঅ'টো চাবলৈ হয়তো মন নহ'ব, সেইকাৰণে মই কৈ ল'লোঁ। আৰু সেয়েহে লক্ষী পূজাৰ সকলো ৰাইজকে শুভেচ্ছা জনালোঁ আৰু ভিডিঅ'টি চাই থাকিব। এতিয়া সন্ধিয়া সময় 5:40ৰ পৰা লক্ষী পূজা আৰম্ভ হ'ব আৰু সেয়ে মই ঘৰত লক্ষী চৰিতখন পঢ়োঁ, এনেও পঢ়োৱে আৰু সেইকাৰণে এইবাৰ পঢ়িবলৈ যাওঁ। আপোনালোকক মই এইবিলাক দেখুৱাই নাথাকোঁ, তাৰপিছত লগ পাই আছোঁ। এতিয়া মই ফ্লেটত যাম মহিলাসকলৰ লগত, তাত লক্ষী পাঠ কৰিব, আমি শুনিম। আৰু মই আপোনালোকক কৈছিলোঁ যে বিশেষ আকৰ্ষণ আছে, সেই বিশেষ আকৰ্ষণখিনি কি হ'ব আপোনালোকে চাই থাকিব আৰু ময়ো তাত অংশগ্ৰহণ কৰিম। আৰু লগতে আজি মই ভাবিছোঁ লক্ষী দেৱীয়ে 1000 বছৰ ব্ৰত কৰিছিল নাৰায়ণক পাবৰ কাৰণে আৰু নাৰায়ণক স্বামীৰূপে পাইছিল। ইমান দিন ব্ৰত কৰি কৰি তাৰপিছত নাৰায়ণে সন্তুষ্ট হৈ পত্নীৰূপে পাইছিল আৰু লক্ষীক। আৰু সেয়েহে আমি ভাবিছোঁ আজি আমি অসমীয়া বোৱাৰীসকলে এদিন কিয় আমি ব্ৰত ৰাখিব নোৱাৰোঁ, হয়নে? সেইকাৰণে ব্ৰততে আছোঁ, বলক মোৰ লগত। লয়া কি মাহে লক্ষী নাৰায়ণী যাৰ যে চাওক কম্পিটিশ্যনৰ হেৰিবিলাক কৰি আছে, হিচাপ নিকাচ। আৰু এইফালে প্ৰসাদ বিতৰণ কৰিছে।
আৰু মই কৈছিলোঁ বিশেষ আকৰ্ষণ সেইটোৱে হৈছে উৰুলি আৰু শংখৰ কম্পিটিশ্যন মহিলাৰ মাজত। সেয়েহে আপোনালোকক সেইটোৱে কৈছিলোঁ, বিশেষ আকৰ্ষণ এনেদৰে দেখা পালে ভাল লাগিব। আৰু সকলোৱে ইচ্ছা কৰিছে, যিখিনিয়ে জানে, আৰু যিসকলে জানা নাই সেইসকলে হয়তো অহা বছৰ আৰু চেষ্টা কৰিব। ভাল লাগিলে আৰু নেক্সট বাৰ তাতে আকৌ এনেকুৱা ধৰণৰ मेल कभी वो कंपटीशन होगा एक्चुअली कानून कानून goes to Renuka Bo. এতিয়া মই ঘৰলৈ যাব ওলালোঁ, লক্ষী পূজাৰ ভিডিঅ'টো দিছোঁ, আপোনালোকে চাব আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু লগতে ভিডিঅ'টোত অকণমান পেপে বিকৃত কৰাৰ দৰে কৰিছে কোনোবাই, যদিও ক্ষমা কৰি দিব, সেইটো ভুল নধৰিব। আৰু আজিলৈ আহিছোঁ, বাই বাই। পূজাৰ ভিডিঅ' ইমানতে শেষ কৰিলোঁ। আহক মোৰ লগত ষ্টাইল